নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে। আজি ৰাতিপুৱাতে গা পা ধুলোঁ আৰু আজি যিহেতু মহাশিৱৰাত্ৰি আপোনালোক সকলোৱে জানে, আৰু আজি শিৱৰাত্ৰি উপলক্ষে আপোনালোক সকলোলৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আৰু সকলোৱে যাতে ভালদৰে পূজা কৰে আৰু সকলোৰে নিজৰ নিজৰ মনৰ আশাবোৰ পূৰণ হয় তাৰে কামনা কৰিলোঁ। আৰু এইখিনিতে আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো আহক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আজি যিহেতু শিৱৰাত্ৰি, তো সেইকাৰণে মই সেইদিনা কৈছিলোঁ বেলেগ এটা ভিডিঅ'ত যে আজি আমাৰ দুটাকৈ প্ৰগ্ৰাম আছে। তো সেইকাৰণে মই অলপ বিজি আজি বহুত, কিন্তু তথাপিতো পূজা ঘৰত থাকিব লাগিব অলপ, আৰু পূজা কৰিব লাগিব। তো সেইকাৰণে আৰু অলপ পিছতে আমাৰ অলপ প্ৰেক্টিচ কৰিব লাগিব। তো সেইকাৰণে আমাৰ লগৰবোৰ আহিব আমাৰ ঘৰত। তো আহিলে আমি অলপ প্ৰেক্টিচ কৰিব লাগিব। তো এতিয়া সিহঁতে আহিব, কোনোবা ফোন কৰিলে মোক। তো আহিলে অলপ আমাৰ আলোচনা কৰিব লাগিব, কেইটা বজাত যোৱা হয় নহয়, তেনেকুৱা মানে কিবা কিবি কথা। তো সেইকাৰণে আৰু আজি যে এনেকুৱা হৈছে মানে দুইটা প্ৰগ্ৰাম আছে, কিন্তু দুয়োটাই ৰাতিয়ে পৰিছে। কিন্তু এতিয়াতো সময়টো মিলাব লাগিব, কেনেকৈ ক'ত আগত যোৱা হয়। তো সেইকাৰণে তাৰে বিষয়ে অলপ আলোচনা কৰিব লাগিব। সেইকাৰণে মই লগৰবোৰক ফোন কৰিলোঁ, আহক সকলোৱে। আহিলে হয়তো কিবা এটা ভালদৰে আলোচনা কৰি বুজা মেলা কৰা যাব। যিহেতু মই যদি অকলে সেইটো সিদ্ধান্ত লওঁ আৰু তেওঁলোকক আৰু ফোন কৰি জনাব লাগিব, তো সেইকাৰণে মই ভাবিলোঁ তেওঁলোকক আহক আমাৰ ঘৰত আৰু অলপ প্ৰেক্টিচো কৰা হ'ব আৰু এই কথাবোৰো আলোচনা কৰা হ'ব। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি অলপ আমাৰ ডেন্সৰ প্ৰেক্টিচ কৰিব লাগিব, আৰু যিহেতু আমাৰ হাতত বেছি সময়ো নাই, আজি দুটা প্ৰগ্ৰাম আছে। তো সেইকাৰণে অলপ ডেন্সৰ প্ৰেক্টিচ কৰিব লাগিব। আৰু প্ৰেক্টিচ কৰিবৰ কাৰণে মানুহখিনি আহিছে, মানে মোৰ লগৰবিলাক। আৰু এতিয়া অলপ প্ৰেক্টিচ কৰিম। আৰু আজি যিহেতু পূজা, তো সেইকাৰণে সকলোৰে ঘৰত কাম আছে আৰু আহিব নোৱাৰে, আৰু সময়ো নাই প্ৰেক্টিচ কৰা তেনেকৈ। তো এতিয়া অলপ এনে কৰিম আৰু কৰি অলপ পিছতে যাব লাগিব। এতিয়া প্ৰেক্টিচ কৰিব কোন কোন আহিছে আপোনালোকক অলপ দেখুৱাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰেক্টিচ কৰিব কোন কোন আহিছে আপোনালোকক অলপ দেখুৱাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইকেইজনী আমাৰ গ্ৰুপৰ ছোৱালী, আৰু ইহঁতে আহিলে এতিয়া। আৰু আজি যিহেতু পূজা, সকলোৰে ঘৰত কাম আছে, তো ইহঁতে অলপ দেৰিকৈ আহিলে। আৰু এনেও বেছি প্ৰেক্টিচ নকৰোঁ, যিহেতু এটা গানত নাচিম, সেই গানটোৱে ভালদৰে অলপ প্ৰেক্টিচ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া হ'ল সন্ধিয়া, আৰু আজি যিহেতু পূজা, তো সেইকাৰণে মন্দিৰত যাব লাগিব। আৰু মই মন্দিৰত যাব ওলালোঁ, মন্দিৰত যাম প্ৰসাদ দিবৰ কাৰণে। তো সেইকাৰণে ওলালোঁ মন্দিৰত যাব। আৰু যিহেতু আজি আমাৰ প্ৰগ্ৰাম আছে, তো সেইকাৰণে এতিয়াই মন্দিৰত গৈ আহোঁ, নহ'লে অলপ দেৰিকৈ গ'লোঁ হয়। কিন্তু মন্দিৰৰ পৰা আহি তাত যাব লাগিব আৰু ৰেডি হ'ব লাগিব, মানুহখিনি একেলগ হ'ব লাগিব, সেইকাৰণে অলপ অসুবিধা আছে। তো সেইকাৰণে এতিয়াই আগতীয়াকৈ মন্দিৰত গৈ আহোঁ, আৰু মন্দিৰৰ পৰা গৈ আহি আমাক ৰেডি হ'ব লাগিব। ভিডিঅ'টো আপোনালোকে চাই থাকক, আৰু মন্দিৰত গৈ অলপ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজি মন্দিৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মন্দিৰৰ পৰিৱেশটো আজি কেনেকুৱা হৈ আছে, আৰু মই দেখুৱাম আপোনালোকক।
আৰু মই ভাবিছিলোঁ মন্দিৰত আজি অঞ্জলি দিম, যিহেতু দিনটো একো খোৱা নাই পূজাৰ কাৰণে। তো কি কৰিবা, অসুবিধা আছে আমাৰ প্ৰগ্ৰামৰ কাৰণে। তো এতিয়া ইমান ৰাতিলৈ ইয়াতে থাকিব নোৱাৰিম আমাৰ গাঁৱতে, যিহেতু বেলেগ এখন গাঁৱত আমাৰ প্ৰগ্ৰাম আছে, তাত যাব লাগিব। তো তাতো আমাৰ মানে য'ত যাম তাত আমাৰ নামৰ প্ৰগ্ৰাম আছে আৰু ডেন্সৰো এটা প্ৰগ্ৰাম আছে। তো আগতে ডেন্সৰ প্ৰগ্ৰামটো হ'লে আমি অলপ দেৰিকৈ ৰাতিকৈ মানে নামৰ প্ৰগ্ৰামটো কৰিব যাম, যিহেতু সেইটো অলপ দেৰিকৈ গ'লে হ'ব আৰু দেৰিকৈ আমাক মাতিছে। তো আগতে ডেন্সৰ প্ৰগ্ৰামটোত যাব লাগিব। তো তাৰ কাৰণেতো এতিয়া ৰেডি হ'ব লাগিব, সেইকাৰণে গৈ আছোঁ এতিয়াই মন্দিৰত। আৰু আপোনালোকে চাই থাকিব। তো এতিয়া মই মন্দিৰৰ পৰা আহোঁ আৰু মন্দিৰৰ পৰা আহি আপোনালোকক আৰু লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই আহি পালোঁ ঘৰত, আৰু মই ভাবিছিলোঁ অঞ্জলি দিব নোৱাৰিম কিজানি, কিন্তু আমি যাওঁতে যাওঁতে পূজা হ'ব ধৰিছে। তো সেইকাৰণে অঞ্জলি দিলোঁ আৰু দিব পাৰিলোঁ। আহিলোঁ এতিয়া, আৰু এতিয়া আমাৰ লগৰবোৰে আহিছে আমাৰ ঘৰত, ৰেডি হৈ আছে। এইবিলাক নাচনীবিলাক ৰেডি হৈছে আৰু এতিয়া মই ৰেডি হ'ম, আৰু মোৰ ৰেডি হোৱা হ'লে যাম, যিহেতু বেছি সময় নালাগে যাওঁতে, সেইকাৰণে অলপ দেৰিকৈ যাম। ওলালোঁ এতিয়া মই প্ৰগ্ৰামত যাবৰ কাৰণে। তো এতিয়া যাম হৈছে আমাৰ সকলোৰে, এতিয়া গ'লে হ'ল, ওলাইছে সকলোৱে। এই এজনী মানে বেলেগ গানত নাচিব, সেইকাৰণে বেলেগ ড্ৰেছ কৰিছে। আৰু আমাৰ নাচনীবিলাক আছে সেইটো ৰুমত, অলপ দেখাই আছোঁ আপোনালোকক। তো এতিয়া যাম আমি। এইকেইজনী নাচনী ওলোৱা হ'ল, তো এতিয়া আমি যাম, আৰু গৈ যদি পাৰোঁ আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম, যদি সময় থাকে, আৰু নোৱাৰিলেতো নাইয়ে। তো এতিয়া আমি যাওঁ। এইটো প্ৰগ্ৰামৰ পৰা আহি আমাক আৰু এটা প্ৰগ্ৰামত যাব লাগিব। তো এতিয়া আমি এইটো প্ৰগ্ৰামত যাওঁ, আৰু আহি আপোনালোকক লগ পাই আছোঁ। আহিলোঁ প্ৰগ্ৰামৰ পৰা। তো এতিয়া আমাৰ আৰু এটা প্ৰগ্ৰাম আছে, এতিয়া আমি তাতে যাব লাগিব। আৰু এতিয়া যিহেতু এই প্ৰগ্ৰামটো নামৰ প্ৰগ্ৰাম, তাত নাম গাব যাব লাগিব। আৰু এইটো যিহেতু নামৰ প্ৰগ্ৰাম, নামতো এইবিলাক ড্ৰেছ নহ'ব, এতিয়া মানে ড্ৰেছবিলাক চেঞ্জ কৰিব লাগিব। তো এতিয়া আমি ৰেডি হ'ম অলপ পিছত, ৰেডি হৈ আছোঁ, আপোনালোকে চাই থাকিব। আমি ৰেডি হ'লোঁ এতিয়া, আৰু এতিয়া যাম, গাড়ী আহি আছে। তো গাড়ী আহিলে এতিয়া যাম আমি, আৰু ৰেডি হ'লোঁ। আৰু মানুহ আছে কিন্তু বাহিৰত দেখাব নোৱাৰিম, যদি তাত গৈ দেখাব পাৰোঁ তো আপোনালোকে চাব পাৰিব, দেখাব চেষ্টা কৰিম। কিন্তু এতিয়া আমি যাব লাগে, যিহেতু দেৰিয়ে হ'ল, এতিয়া ফোন কৰি আছে বাৰে বাৰে। এতিয়া যাম আমি।
আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইবে আমাক বহুত উৎসাহ যোগায় আৰু তেতিয়াহে আমি আৰু আগলৈ আৰু আগুৱাই যাব পাৰিম। আপোনালোকৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। আপোনালোকে মৰম দিলেহে আমি আগুৱাব পাৰিম। তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। অহাকালি মই আপোনালোকক আৰু লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ ধন্যবাদ।